ছাত্ৰ ছাত্ৰীসকল আজি যেহেতু আমাৰ নতুন ক্লাছ সেয়ে মই কিছুমানক চিনি পাওঁ আৰু কিছুমানক চিনি নাপাওঁ সেয়া তোমালোকে নিজৰ পৰিচয়খিনি একাধিকভাৱে দি যোৱা যাতে আমাৰ পৰিচয়খিনি পাই লওঁ তোমাৰ নামটো কোৱা মোৰ নাম শ্ৰী নিশি বৰুৱা নমস্কাৰ মোৰ নাম শ্ৰী পৰি শৰ্মা নমস্কাৰ মোৰ নাম শ্ৰী বৰষা শৰ্মা নমস্কাৰ মোৰ নাম শ্ৰী মীৰা দেৱী নমস্কাৰ মোৰ নাম শ্ৰী নিষ্ঠা ডেকা নমস্কাৰ মোৰ নাম শ্ৰী প্ৰিয়াংশী ডেকা নমস্কাৰ মোৰ নাম শ্ৰী প্ৰশান্ত শৰ্মা নমস্কাৰ মোৰ নাম শ্ৰী বিখাজ্যোতি শৰ্মা তোমালোকক যেহেতু মই আজি ইংৰাজী পঢ়ুৱাম ইংৰাজী হৈছে এটা ভাষা যেনেকৈ অসমীয়া এটা ভাষা আৰু আমি অসমীয়া মাধ্যমৰ ষ্টুডেণ্ট কাৰণে সকলোখিনি বুজি পাওঁ কিন্তু ইংৰাজী বুজি পাবলৈ হ'লে আমি গ্ৰামাৰ আৰু টেক্সটখন চাব লাগিব মেইনলি গ্ৰামাৰখন আৰু গ্ৰামাৰখিনি বাৰু মই তোমালোকক শিকোৱাম কিন্তু যেতিয়া তোমালোকে টেক্সটখন যাবা টেক্সটত কিছুমান টান টান বানান থাকে যিবিলাক তোমালোকে হয়তো নাজানা আৰু এইখিনি জানিবৰ কাৰণে তোমালোকক এখন ডিক্সনেৰীৰ প্ৰয়োজন হ'ব এতিয়া মই তোমালোকক বৰ্ডত এটা শব্দ লিখি দিম আৰু তোমালোকে চাবাচোন এতিয়া মই ইয়াতে ইম্পসিবল বুলি এটা শব্দ লিখিছো আৰু ইয়াৰ অৰ্থ হৈছে অসম্ভৱ ইয়াৰ অৰ্থটো কি জানানে অসম্ভৱ মানে আমি একো কৰিব নোৱাৰো যদি আমি এইটো ভাঙি চাওঁ তেতিয়া আমি পাম আই এম পসিবল মানে মই সব কৰিব পাৰো মোৰ দ্বাৰা সব সম্ভৱ হয় সেয়েহে আমি কিবা এটা শিকিবলৈ হ'লে তাত নোৱাৰা বস্তু একো থাকিব নালাগে আৰু এইখিনি কথা চাবলৈ তোমালোকক এখন ডিক্সনেৰীৰ প্ৰয়োজন যাতে তোমালোকে সকলোখিনি কথা বুজি পোৱা কিন্তু এই শব্দটো তোমালোকে কোনোবাই ক'ব নোৱাৰাকৈ আছে নেকি বাৰু ছাৰ মই নোৱাৰো এইখিনি কথা জানিবৰ কাৰণে তোমালোকৰ এখন ডিক্সনেৰীৰ প্ৰয়োজন হ'ব আৰু ডিক্সনেৰীখনত তোমালোকৰ এই শব্দটোৰ অৰ্থ কেনেকৈ থাকিব জানানে ইয়াতে তোমালোকৰ ইম্পসিবল শব্দটো থাকিল ইয়াতে তোমালোকৰ উচ্চাৰণটো থাকিল আৰু ইয়াতে তোমালোকৰ অৰ্থটো থাকিল এতিয়া ইম্পসিবলটো অসমীয়াত লিখা হ'ব ইম্পসিবল আৰু অৰ্থটো হ'ব আমাৰ অসম্ভৱ আৰু তোমালোকে যেতিয়া কিবা শব্দ নোৱাৰা তেতিয়াহ'লে অভিধানত গৈ ইংলিছটো ফাৰ্ষ্ট চালা তাৰ উচ্চাৰণটো কি হ'ব চালা তাৰপিছত ইয়াৰ অৰ্থটো চালা এনেকুৱা তোমালোকে বহুখিনি আগবাঢ়িব পাৰিবা তোমালোকে যেনেকৈ নহয় এখন ডিক্সনেৰী আনিবা আৰু তাৰ পৰা তোমালোক বহুত উপকৃত হ'বা তোমালোকৰ ঘৰ যদি বৰ বহুত সচ্ছলো নহয় তেনেহ'লে কোনোবাই দিয়া 1 টকা 2 টকা সাঁচি হ'লেও তোমালোকে ডিক্সনেৰী এখন আনি ল'বা আৰু তোমালোকৰ সমনীয়া যিবিলাক ল'ৰা ছোৱালী আছে সিহঁতকো মাতিবা আৰু মই বহুত দিনৰ পৰা এই ক্লাছটো কৰি আছোঁ কিন্তু তোমালোকৰ অহাত দেৰিয়ে হ'ল কথা নাই তোমালোক সদায় আহি থাকিবা হা হয় ছাৰ আপোন ভাল আছিলি মাৰিয়া এই ল'ৰাটো মন কৰছা নাই সি কিন্তু পঢ়া নামত বহুত কষ্ট কৰে দেই এইবিলাক চলি দেচোন বহিব লাগছে কিন্তু সি পঢ়া নামতে কষ্ট কৰি থাকে শুন মই কৈ আছো উঘা ঘূৰে জঁটৰ ঘূৰে হাই প্ৰেছাৰত মাথা ঘূৰে আৰু পূজাই পাছে এতিয়া চিয়াৰ পাছত লিখিয়া ঘূৰে আৰু সিহঁতে বহিয়ে পাই আছে বাক দে তাকে নকৰি কৰিব কি পঢ়া শুনা বেছিয়ে এটা কথা কিন্তু উঘা যদি উল্টে ঘূৰে ঘূৰা কথা আহি পৰা নাই আমিতো চৰকাৰক সন্মান কৰি ইমান দিন ঘৰতে থাকিলো হয়নে নহয় চলিগিলাকৰো ঘৰত থাকিল এতিয়া এনেকুৱা পঢ়া শুনা কি হ'ব তই একবাৰ নিজে চিন্তা কৰছো কোনোবা হয় নহয় কৈছো পঢ়া শুনা শেষ হৈ গৈছে কৰোণা যাই যাই স্কুলৰ ভিতৰতে সোমাল হয় না বাকী চব খোলা বেলেগ কামো নাই দে দে এইটো কথা নহয় মাক বাপেকক অলপ গুৰুত্ব দিব লাগিব অকল চলিক দিয়া দিলেও নহয় বা চৰকাৰক সুধি থাকিলেও নহয় হয় নে নহয় আগৰ মানুহ ক'তনো কথা স্কুলতে পঢ়িছিল কত দেখোন ঘৰৰ ভিতৰত পঢ়িয়ে দেখোন ডাঙৰ মানুহ এইবিলাক ভালকে ধো পুৰা লেতেৰা হৈ থাকিব নিদিবা এইবোৰ কৰি হ'লেও মই ডিক্সনেৰীখনৰ পইচাটো উলিয়াব লাগিব
দাদা দাদা মা কিবা এটা হৈছে গাঁৱৰ মানুহবোৰে আমাক হস্পিটাললৈ লৈ গৈছে তুমি ঘৰলৈ ব'লা ব'লা দাদা ঘৰলৈ আহা কৃষ্ণ ৰ'বা মই এতিয়া মায়েক অলপ হস্পিটেলতে লৈ যাওঁ হাততহে অলপমান তাত পা পইচাৰ নাই ৰচু বিচাৰো তাৰ মোক তাত আছিল কেইটামান ময়ো বাটত যাওঁতে অলপ তাত অলপ ধাৰ ধুৰ কৰি লৈ যাব লাগিব আৰু সৰদাগিটা মোক তলত থোৱা পইচা আছিল দে বাৰু যি দিছা এইকেইটাই কিবা ভগৱানক সাৰথি কৰি ল'লো আৰু দে তই ঘৰখনতে থাক মই অলপ এতিয়া যাওঁ হা দে হেৰি চাহখিনি খাওক অঁ দিয়া দিয়া এই ডিঙি শুকাই গৈছে দিয়া সিদিনা যি আমাৰ বাপাই ইমানখিনি পইচা দিছিলে সি ইমানখিনি পইচা ক'তনো যোগাৰ কৰিলে সি কিবা এখন ইংৰাজী কিতাপ কিনিবৰ কাৰণে পইচাকেইটা জমা কৰি থৈ দিছিলে চাওকচোন সিদিনাখন যদি মোৰ তেনেকুৱা দুৰ্ঘটনাটো নঘটিলে হয় আজি সি কিতাপখন কিনিব পাৰিলে হয় সি পঢ়াৰ কাৰণে ইমান কষ্ট কৰে মইহে ঘৰখনৰ কাৰণে আৰু তোমালোকৰ কাৰণে একোৱে কৰিব নোৱাৰিলোঁ একো নাই দিয়ক এতিয়াও সময় আছে পঢ়াৰ কাৰণে তাক অলপ আমি সুবিধা দিব লাগিব সঁচাকৈয়ে ল'ৰাটোক মই ভাল পথলৈ নিব লাগিব তাৰ ভৱিষ্যতৰ কাৰণে আৰু এই ঘৰখনৰ কাৰণে মই কিবা নহয় কিবা এটা ভাল কাম কৰিবই লাগিব বাবা অ বাবা এইফালে আছে এই তোমাৰ কাৰণে আজি মই এটা বস্তু আনিলো নহয় এইয়া এই চাচোন তোমাৰ কাৰণে এইখন কি আনিলো মই এই চাচোন বাহ দেউতা এখন সঁচাকৈ মোৰ বাবে এইখন তোমাৰ বাবেই তেতিয়াহ'লে মই মাক এইখন দেখাই থৈ আহোঁ ৰ'বা 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 সেই তোমাৰ কাৰণে এইখনো আনিছো চাচোন চা সঁচাকৈ দেউতা তুমি মোৰ বাবে ইমান বস্তু আনিছা আৰু তেতিয়াৰ পৰাই প্ৰশান্তই ভালদৰে পঢ়িবলৈ ল'লে দেউতাকে যিমান পাৰে তাক পঢ়া সা সুবিধাসমূহ দিবলৈ ধৰিলে আৰু দেউতাকে এতিয়া ৰাগিয়াল বস্তুবোৰ এৰি ঘৰখন চোৱা চিতা কৰিবলৈ ধৰিলে